হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ। তো আজি মই আপোনালোকক মোৰ দিনচৰ্যা কেনেকুৱা আৰু কেনেকৈ যায় সেইবিলাক দেখুৱাম। এইবিলাক দেখিছে নহয়, পুৱাই পুৱাই উঠি দাৰু খাবলগীয়া হৈছে, অসুখ হৈ আছে বৰ্তমান বহুত। এদিনত 10টাকৈ টেবলেট খাবলগীয়া হৈ আছে। আৰু আপোনালোকে যাতে ভাল থাকে তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। আৰু লগতে আজিৰ কামবিলাক মই দেখুৱাম কি কি কৰোঁ। এইবিলাকতো মোৰ টিউবৱেলত মানে ইমান কিতাপ আছে কিন্তু পঢ়া নাখায়, বেমাৰৰ কাৰণে মই পঢ়িবলৈ পৰা নাই। এইবিলাক এনে আৰি থোৱা হৈছে, পঢ়া শুনা একদম নষ্ট হৈ গৈছে, কি হৈছে নাজানো। আৰু ইতিমধ্যে মোৰ SSC GD ৰিজেক্ট হৈ গ'ল আৰু মই ইতিমধ্যে ৰেডি হৈ গ'লোঁ। আৰু ৰেডি হৈ অলপমান আলু পিটিকা ভাত খালোঁ। আৰু ইফালে ভণ্টি কলেজলৈ ওলাইছে, কলেজত যাব আৰু মই এতিয়া কামত ধৰোঁ। এইবিলাক দেখিছে নহয়, এইবিলাক আমি পষ্টবিলাক বনাওঁ। আৰু এইবিলাক দেখিছে, এইবিলাক ৰিং আৰু ৰড। এই ৰডেৰে আমি আগত ৰিং আৰু ফ্ৰেমটো বনাওঁ, তাৰপিছত আমি পষ্ট বনাওঁ। এইবিলাক দেখিছে ন, ৰিং এনেকৈ বনাব লাগে। আৰু এতিয়া আমি এই ৰডবিলাক ওলাই কেনে ইয়াতে আমি কাটি টুকুৰা কৰি বনাব লাগে। আৰু কামটো এইটোৱে, কাৰণ চাকৰি বাকৰিটো পোৱাই নাই এতিয়ালৈকে। আমাৰ লেখা পঢ়াটো এনেই গ'ল, চাকৰি বাকৰিটো নাপালোঁ। কিন্তু এতিয়াও চেষ্টা এৰি দিয়া নাই, তথাপিও চেষ্টা কৰি আছোঁ চাকৰিৰ কাৰণে। কি হয় ভগৱানে কপালত কি লিখি দিছে, কাৰণ আজিকালি ভাল চাকৰি নাথাকিলেতো ছোৱালী নাপায়েই। তো আজিলৈ ইমানেই।